হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ চেনেল আছামিজ আড্ডালৈ। আজি এটা নতুন বিষয়বস্তুৰ ওপৰত কথা পাতিব চেষ্টা কৰিম, গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজিকালি বাইকৰ হেডলাইটটো দিনৰ ভাগত জ্বলি থকা আপুনি নিশ্চয় মন কৰিছে। 2017 চনৰ 31 মাৰ্চৰ পাছত চৰকাৰী নিৰ্দেশনা অনুসৰি বাইকৰ কোম্পানীসমূহে বাইকৰ হেডলাইটৰ অন অফ বাটনটো লগোৱা বন্ধ কৰি দিয়ে। কিন্তু চৰকাৰে এনে সিদ্ধান্ত কিহৰ কাৰণে ল'ব লগা হ'ল সেই বিষয়ে আপুনি জানেনে? আজিৰ এই ভিডিঅ'টোত সেই বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিব চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, 2017 চনৰ 31 মাৰ্চৰ আগতে যদিহে কোনো বাইক আৰোহীয়ে ৰাস্তাৰে গৈ থকা অৱস্থাত দিনৰ ভাগত বাইকৰ হেডলাইটটো অন কৰে, তেতিয়া হয়তো আপুনিও সেই বাইক আৰোহীজনক বাইকৰ লাইটটো অফ কৰিবৰ কাৰণে নিৰ্দেশ দিছিলে। কিন্তু বৰ্তমান সকলো বাইকৰে লাইটসমূহ দিনৰ ভাগত জ্বলি থকা আপুনি নিশ্চয় মন কৰিছে। দেশত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ বাবেই এনেকুৱা সিদ্ধান্ত লোৱা হৈছিলে। আগতে যিসমূহ বাইক আৰু গাড়ীত BS3 টেকনিক আছিলে, তাত বহুতো কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছিলে, আৰু এই পৰিস্থিতিৰ কথা লক্ষ্য কৰি সুপ্ৰিম কোৰ্টে BS3 গাড়ীৰ উৎপাদন ভাৰতত বন্ধ কৰি দিয়ে। নতুনকৈ নিৰ্মিত BS4 গাড়ীত অনেক ফিচাৰ সন্নিৱিষ্ট কৰি দিয়া হয়, য'ত এই দিনৰ ভাগত লাইট জ্বলা ফিচাৰ্ছটো সন্নিৱিষ্ট কৰা হৈছিলে। এই ফিচাৰ্ছটোক AHO বুলি কোৱা হয়। AHOৰ সম্পূৰ্ণ অৰ্থ হৈছে অলৱেজ হেডলাইট অন। কিছুসংখ্যক ঠাইত কুঁৱলী কম পোহৰৰ ফলত এনেধৰণৰ দুৰ্ঘটনা অত্যাধিক বেছি হৈছিলে। সেইকাৰণে এনে নিয়ম প্ৰণয়ন কৰা হয়। বহুকেইখন ইউৰোপীয় দেশত আগৰে পৰা এনেকুৱা নিয়ম চলি আহিছে। এতিয়াৰ পৰা যদিহে আপুনি দিনৰ ভাগত ৰাস্তাত ওলাই যায়, তেতিয়া ৰাস্তাত অহা যোৱা কৰি থকা বাইকৰ লাইট নুমুৱাবলৈ নকয় যাতে, কিয়নো নতুন নিয়ম অনুসৰি যদিহে আপুনি জানি শুনি বাইকৰ লাইট বন্ধ কৰে, তেতিয়াহ'লে ফাইন ভৰিব লগা হ'ব পাৰে। এতিয়া আপুনি বুজি পালে যে আজিকালি ভাৰতত কিয় দিনৰ ভাগত বাইকৰ লাইটসমূহ জ্বলি থাকে। যদিহে আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।